কি হ'ল থৰ লাগি ৰৈ গলি যে তোৰতো এতিয়াও সময় অহা নাই কিমান দিন কলো দাদাক আমাৰ কথা কৈ দে কিন্তু নাই তোৰ সদায় সেই একেটাই কথা সময় আহিলে কম জোনালী সময় আহিলে কম জোনালী কি কৰো ক না তই ক মই কি কৰো তই মোক কিবা এটা উপায় দে না মই কি কৰো হ'ব দেখা যাব তই দাদা সকলো কথা কৈ দে ভাস্কৰ দাদা সকলো কথা কৈ দে কৈ দে নাই তই দাদাৰ মুখতে আনন্দখিনি দেখা নাই হ'ল একো চহৰৰ ল'ৰাৰ লগত বিয়া দিব পাই সি যে কিমান সুখী তই বুজি পোৱা নাই তই কি বিচাৰিছ মই তাৰ এই আনন্দখিনি হত্যা কৰিব লাগে তাৰ সপোনবোৰ বাস্তৱ হোৱাৰ সময়ত তাৰ সপোনবোৰ মই ধ্বংস কৰিব লাগে আৰু আমাৰ সপোনবোৰ ভাস্কৰ আমাৰ সপোনবোৰ কি হ'ব আমাৰ সপোনবোৰ সপোন হৈ থাকিবলৈ দেও জোনালী নাই এয়া সম্ভৱ নহয় আমাৰ সকলো সপোন আমাৰ সকলো আশা মই এনেদৰে ভাঙি পেলাব নোৱাৰো মই এনেদৰে ভাঙি পেলাব ভাস্কৰ তই যদি দাদাক ক'ব নোৱাৰো তেন্তে মই নিজে দাদাক ক'ব লাগিব মই জানো দাদাই মোৰ মুখত এইষাৰ কথা শুনিলে বৰ কষ্ট পাব তেওঁ বৰ কষ্ট পাব কিন্তু মোৰ হাতত একো উপায় নাই ভাস্কৰ মই ক'বই লাগিব দাদাক মই ক'বই লাগিব তই ক'ব পাৰিবি জানো ক'ব পাৰিবি তই মই জানো তই ক'ব নোৱাৰ সেই মানুহটোৰ মুখত এতিয়া পিৰিকি থকা হাঁহিখিনি তই কাঢ়ি আনিব নোৱাৰ তেন্তে মই কি কৰোঁ ক না ভাস্কৰ মনে নাথাকিবি না ভাস্কৰ মই কি কৰোঁ ভাস্কৰ আমি এটা কাম কৰোঁ আমি কাকো একো ক'ব নালাগে কোনো একো কাকো ক'ব নালাগে আমি আজি ৰাতিয়ে পলাই যাওঁ ব'ল এইটোৱে ভাল হ'ব আমি আজি ৰাতিয়ে পলাই যাম আমি কাকো একো নকওঁ আমি দাদাকো একো নকওঁ আমি কাকো একো নকওঁ ভাস্কৰ আমি আজি ৰাতি পলাই যাম ব'ল আমি এনেকুৱা কথা কৰিলে দাদা জানো জীয়াই থাকিব ক তই ঘৰৰ পৰা পলাই যোৱা বুলি খবৰটো পোৱাৰ লগে লগে দাদা জানো ঢলি নপৰিব ক সি জানো তোমাৰ উশাহ ল'ব পাৰিব যাৰ উশাহবোৰ তোৰ সপোনবোৰৰ নামত উচৰ্গা কৰি থোৱা আছে সি কেনেকৈ জীয়াই থাকিব এবাৰ ভাবি চাচোন এবাৰ মই আমাৰ সপোনবোৰ বাস্তৱ কৰিব নোৱাৰিলো সেই দুৰ্ভগীয় সপোনবোৰ সপোন হৈ থাকিব লাগে বিয়া হৈ গুচি যা তই গুচি যা এই অসহায় অক্ষম মানুহটোৰ পৰা আঁতৰি গুচি যা তই মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয়